ঐতিহাসিক চুতীয়া ছাত্ৰ সন্থাৰ পঞ্চম দ্বিবাৰ্ষিক স্থলীত উপবিষ্ট মূৰ্ছধাৰ প্ৰায় মঞ্চত উপবিষ্ট গোলাঘাট জিলাৰ বৰেণ্য ব্যক্তিসকল সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ভূখণ্ডৰ আদিম অধিবাসীসকল সেই যুগ যুগৰ পৰাই অৱহেলিত প্ৰতাৰিত সি প্ৰমাণ কৰিছে যুগে যুগে। ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছৰ আমোলত আছিল তাৰ প্ৰাক মুহূৰ্তত আহোম ৰাজৰ শেষজন স্বকীৰক্ষক আমাৰ জামুগুৰিৰ গোলাঘাট জিলাৰ জামুগুৰিৰ ওচৰৰ এটা অঞ্চল চকিয়ালটি। আপোনালোকে প্ৰায় জানে চকিয়ালটি বৰ্তমানৰ নগুৰা বুলি জানে, কিন্তু চকিয়ালটি আচল নাম। সেই চকিয়ালটিঙত আহোম ৰাজৰ এটা চকী আছিলে। সেই চকীটোৰ ইপাৰে কছাৰী ৰাজ্য, এপাৰে নগা ৰাজ্য, আৰু দৈয়াঙৰ ইপাৰে এটা ৰাস্তা দৈয়াং গতিবিধি। যিটো ৰাস্তাই ম্যানমাৰৰ পৰা বেপাৰীসকল আহে সুৰাত সামগ্ৰী লৈ, তেতিয়া ইটানগৰ এতিয়া নুমলীগড়ত হোৱা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিবৰ কাৰণে, আৰু তাৰ পৰা কৰকাটৰ সংগ্ৰহ আৰু কছাৰী ৰাজ্য নগা ৰাজ্যৰ লগত সুসম্পৰ্ক বৰ্তাই ৰখাৰ স্বাৰ্থত আহোম ৰাজে এটা চকী স্থাপন কৰিছিলে চকিয়ালটিঙত। আৰু সেই চকীৰ শেষজন চকীৰক্ষক বীৰ বিৰোচন চুতীয়া। বিৰোচন চুতীয়াৰ ত্যাগৰ কাহিনী বহুত অনেক। মহান স্বাধীনতা প্ৰিয় বীৰ, তেখেতৰ পিতৃও আছিল বিৰাট বীৰ বীৰধন চুতীয়া। চুতীয়া ৰাজৰ অত্যন্ত সেৱক বিৰোচন চুতীয়াৰ পিতৃ। এইবিলাক বুৰঞ্জীৰ উপেক্ষিত কথা। মঞ্চত উঠি আছো বোলো মই। বীৰধন চুতীয়াৰ কথা বাদেই দিলো, বিৰোচন চুতীয়াৰ কথাও বুৰঞ্জীয়ে নাম নললে। যি বিৰোচন চুতীয়াই আহোম ৰাজৰ ভক্তিৰ পৰীক্ষাত তেখেতে এটা বাওঁ চকুটো দান কৰিছিল আহোম ৰজাৰ ঘৰত, আৰু সেই দানত বাওঁ চকু দান কৰাৰ বাবে আহোম ৰাজে বিৰোচন চুতীয়াৰ ভক্তি গদগদ হৈ এই চকিয়ালটিঙৰ চকীৰক্ষক হিচাপে নিয়োগ কৰিছিল, আৰু হাজৰিকা উপাধি প্ৰদান কৰিছিল। হাজাৰ সৈন্য দৈয়াং বচা আছিল যেতিয়া এই অঞ্চলৰ নাম। এই দৈয়াং বচাত হাজাৰ কাৰী সেনা আছিল। কাৰী সেনা মানে চুতীয়াসকলৰ সেনা, চুতীয়াসকল কাৰী যোদ্ধা আছিলে। সেই হাজাৰ কাৰী সেনাৰ পৰিচালক বিৰোচন চুতীয়া হাজৰিকা হৈছিল। আৰু তাৰ পিছতেই ব্ৰিটিছৰ দখললৈ গুচি গ'ল এই ভূখণ্ড, আৰু সেই ভূখণ্ডত সেই চকিয়ালটিঙত থকা বিৰোচন চুতীয়াৰ হাজাৰ কাৰী সেনাৰ চাউনি ব্ৰিটিছৰ দখললৈ গুচি গ'ল, আৰু লগে লগেই তাত ব্ৰিটিছ তথা ভাৰতীয় চিপাহীৰ দখল হ'ল। আৰু ব্ৰিটিছৰ এই দখলৰ পৰা মুক্ত কৰিবৰ কাৰণে বিৰোচন চুতীয়াই বিদ্ৰোহৰ ঘোষণা কৰিলে। তেখেতৰ লগত থকা বাকী যিসকল সেনা বিষয়া আছিলে, অক্ষয় চুতীয়া, গাঁঠি আহোম, মণিৰাম নেওগ, এইসকল বীৰৰ লগত সংযুক্ত হৈ 1000 কাৰী সেনাক লগত লৈ তেখেতে বিদ্ৰোহৰ এক কৌশল ৰচনা কৰিলে। আৰু সেই চক্ৰান্ত ব্ৰিটিছক খেদাৰ যি চক্ৰান্ত তেওঁলোকে কৰিছিলে, ষড়যন্ত্ৰ ৰচনা কৰিছিলে, সেই ষড়যন্ত্ৰ ফাদিল কৰি দিলে আমাৰ এই কোনোবা বোমা, আৰু ব্ৰিটিছক তাৰ সমূহ তথ্য প্ৰদান কৰিলে। আৰু লগে লগে ৰাতিৰ ভিতৰতে বিৰোচন চুতীয়াক গ্ৰেপ্তাৰ কৰি লৈ গুচি গ'ল ৰংপুৰৰ। তেতিয়া ৰংপুৰ, তেতিয়া বাংলাদেশৰ ঢাকাৰ ৰংপুৰত ব্ৰিটিছৰ দৰবাৰ। অমানসিক অত্যাচাৰ তেতিয়াই
দৰবাৰত তেখেতৰ ওপৰত বীৰচন্দ্ৰ চুতীয়াৰ ওপৰত অমানসিক অত্যাচাৰ চলোৱা হ'ল, নৃশংস অত্যাচাৰ। যে বীৰচন্দ্ৰৰ নিচিনা বলি সাহসী ইয়াত যুদ্ধ আৰু দ্বিতীয় এজন নাছিলে সেই সময়ত। কেইবাখনো যুদ্ধত মানুহৰ বিৰুদ্ধে হোৱা যুদ্ধ দেখুৱাইছিলে। এইবিলাক তথ্য যেতিয়া ব্ৰিটিছে গম পালে, গম পাই বীৰচন্দ্ৰ যিকোনো প্ৰকাৰে ব্ৰিটিছৰ পদলেহন কৰিবলৈ চেষ্টা কৰিলে আৰু ক'লে যে বীৰচন্দ্ৰ, তোমাক কি লাগে লোৱা, মাত্ৰ আমাৰ হৈ কাম কৰা। মোহৰ লাগিলে মোহৰ দিন, টকা লাগিলে টকা দিন, পদবী লাগিলে পদবী দিন, যি লাগে তাকেই লোৱা, মাত্ৰ আমাৰ হৈ কাম কৰা, ব্ৰিটিছৰ হৈ কাম কৰা। ঘৰ বনাই দিম, দালান বনাই দিম, যি লাগে লোৱা, খালি আমাৰ হৈ কাম কৰা। কিন্তু বীৰচন্দ্ৰ চুতীয়াই তেতিয়াই ৰংপুৰৰ দৰবাৰত চিঞৰি চিঞৰি ক'লে, স্বৰ্গদেউৰ আদেশত কাঢ়ি চলাম, স্বৰ্গদেউৰ আদেশত কাঢ়ি চলাম, বগা বঙালৰ গোলাম নহওঁ, কাৰেৰে চিঞাই দিম তহঁতক। এটা নিৰ্ভীক সাহসী উদাত্ত কণ্ঠেৰে যেতিয়া বীৰচন্দ্ৰ চুতীয়াই বাংলাদেশৰ ৰংপুৰৰ দৰবাৰ কঁপাই তুলিলে, ব্ৰিটিছে তেতিয়া ভাবিলে এনে এজন বীৰক যদি আমি জীয়াই ৰাখোঁ, আমি কেতিয়াও ঔপনিবেশিক শাসন সেই ভূখণ্ডত কৰিব নোৱাৰিম। আৰু সেইকাৰণে বীৰচন্দ্ৰ চুতীয়াক তাতেই বাংলাদেশৰ ৰংপুৰতে নৃশংসভাৱে অত্যাচাৰ কৰি হানি খুচি হত্যা কৰি দিয়া হ'ল। এনেকৈ এটা যুগ শেষ হৈ গ'ল, এটা বিপ্লৱ শেষ হৈ গ'ল। তাৰপিছত আৰু বহুত কাহিনী, আৰু তাৰ আগতো অনেক কাহিনী। সেই কাহিনীবিলাক থোপ খুৱাইছোঁ, ইতিহাস ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিহাসবিদ নহওঁ, মাথো আমাৰ জাতিৰ আৱেগ আছে, আমাৰ বীৰ পুৰুষসকলৰ প্ৰতি আমাৰ কৰণীয়খিনি আমি বুজি উঠিছোঁ। আৰু সেইকাৰণে বীৰ পুৰুষসকলক আমাৰ প্ৰজন্মৰ আগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ। এখনি ক্ষুদ্ৰমান কিতাপ পুস্তক লিখি উলিয়াইছোঁ, মাত্ৰ বীৰচন্দ্ৰ চুতীয়াৰ জীৱনীমূলক গ্ৰন্থ। তাত বীৰচন্দ্ৰ চুতীয়াই কিদৰে যুদ্ধ কৰিছিল, কিদৰে ব্ৰিটিছৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল, পৰৱৰ্তী পৰ্যায়ত কিদৰে তেওঁক হত্যা কৰা হ'ল, এই গোটেই কথাবোৰ তাত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে বহু কেইজন ব্যক্তি, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ চুতীয়াই, মণিমাধৱ শইকীয়াই যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। অৰুণাচলৰ মহঙত থকা দেউৰী পুৰোহিতসকল, যি কেঁচা কেঁচি খালৰ পুৰোহিত কাম কৰে, আজিও তেওঁলোকে যথেষ্টখিনি মোক সহায় কৰিছে। শদিয়াৰ কেঁচা খেতি খালত থকা সেই অঞ্চলৰ থকা মানুহখিনিয়ে যথেষ্টখিনি সহায় সহযোগিতা কৰিছে। তেওঁলোকলৈ মই এই আপাহতে সকলোকে মই সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বীৰচন্দ্ৰ চুতীয়াৰ পৰিয়ালে আমাৰ সন্মুখত আছে শ্ৰদ্ধেয় শিক্ষাবিদ শ্ৰী যোগেশ্বৰ শইকীয়া মহাশয়, তেখেতেও যথেষ্টখিনি তথ্য সমল যোগান ধৰিছে। তদুপৰি বীৰচন্দ্ৰ চুতীয়াক সং দিয়া, বীৰচন্দ্ৰ চুতীয়াক মানৰ বিৰুদ্ধে হোৱা কেইবাখনো যুদ্ধত সং দিয়া, আজি আমাৰ অসমৰ শত্ৰু বুলিয়ে একাংশ মানুহে কয়, আমি নকওঁ। আমাৰ নগা-ৰেংমাসকলে বীৰচন্দ্ৰ চুতীয়াৰ লগত বীৰচন্দ্ৰ চুতীয়াক সহযোগিতা দি এই খণ্ডত মানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেই ৰেংমাসকলৰ পৰিণতিসকলে এই সমলখিনি গোটাই দিয়াত যথেষ্টখিনি আমাক সহযোগিতা আগবঢ়াইছে। তেখেতসকললৈও আমি এই আপাহতে সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিম ইয়াত উপবিষ্ট আজি হোৱা সকলোৱে, তাৰোপৰি আৰু যিসকল লোক অনাগত সময়ত আহিব, সেই সকলোৱে এই বীৰচন্দ্ৰ চুতীয়াৰ আত্মাক নিজৰ আত্মাত স্থাপিত কৰি লৈ যাব। আৰু বীৰচন্দ্ৰ চুতীয়াৰ যি হেঁপাহ, যি আগ্ৰহ, যি স্বাধীনতা স্পৃহা, সেই স্পৃহাত অনুৰণিত কৰিব। এইখিনি আশা কৰিম। আৰু সেইখিনি যেতিয়া প্ৰতিজন প্ৰজন্মৰ অন্তৰত জীপাল হৈ উঠিব, তেতিয়াই আমাৰ গ্ৰন্থ লিখাৰ সাৰ্থকতাটো আহিব।
সকলোকে সবিনয় নিবেদন জনাম যে এই বীৰজনক বুৰঞ্জীৰ উপেক্ষিত এই বীৰজনক প্ৰতিষ্ঠা কৰাৰ বাবে বীৰজনক সশব্দ সোঁৱৰণৰ বাবে এই ভূখণ্ডৰ প্ৰকৃত স্বাধীনতা প্ৰিয় সেই বীৰজনক আমি এই ভূখণ্ডৰ ভূৰ লগত সম্পৃক্ত কৰিবৰ কাৰণে আটাইয়ে পণ লৈ যেতিয়াই আগবাঢ়ি যাম তেতিয়াই সেই বীৰ বীৰসকলৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িব বুলি ভাবিম আৰু এই অধিৱেশনবিলাক এই জাতীয় অনুষ্ঠানবিলাক আয়োজন কৰাৰ সাৰ্থকতা তেতিয়াহে হ'ব যেতিয়া সেই বীৰ বীৰসকলক স্মৰণ কৰাৰ লগতে তেওঁলোকৰ আধৰুৱা কামবিলাক কৰি যাবলৈ আমি সক্ষম হ'ম সকলোকে আহ্বান জনাম অনুৰোধ জনাম আমাৰ এই গ্ৰন্থখন আদৰি ল'ব আৰু ভুল ত্ৰুটিবিলাক আঙুলিয়াই দিব আৰু জাতিটোৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত যি আমাৰ পণ সেই পণ আপোনালোকেও লৈ আমাক আগবঢ়াই দিব এইখিনি দেখুৱাব ধন্যবাদ গ্ৰন্থ লেখক অমৃত বল্লভ গোস্বামীক ধন্যবাদ জনাইছোঁ ইতিমধ্যে অমৃত বল্লভ গোস্বামীয়ে বীৰ চন্দ চুতীয়াৰ সেই